এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে সেই সকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা কেতিয়া আৰু কিমান তাৰিখে প্ৰদান কৰিব এই বিষয়ত এখন গুৰুত্বপূৰ্ণ আপডেট জানি লওক। তো আপোনালোকক মোবাইল স্ক্ৰীনৰ মাধ্যমত দেখুৱাই আছো অসম চৰকাৰৰ CMO আসামৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে আপোনালোকক বিতংভাৱে জনাই আছো। তো ইয়াতে কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ভিতৰত 32 লাখ মহিলা 10,000কৈ টকা পোৱাৰ বাবে যোগ্য। বাকী 7 লাখ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে যোগ্য নহয়। 7 লাখ মহিলাসকলে 10,000কৈ টকা নাপাব। তো যি 32 লাখ আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে যোগ্য, ইয়াতে কোৱা অনুযায়ী অতি শীঘ্ৰেই মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে 10,000কৈ টকা সোমাই দিব। হয়তো চলিত মাহৰ ভিতৰতে আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব পাৰে 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত চাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো